everyone, good morning and welcome back to my YouTube channel. So আজি হৈছে চিলড্ৰেনছ ডে তাকে এয়া মই স্কুললৈ যাবলৈ ওলাইছো আমাৰ স্কুলত 1 তাৰিখ মানৰ পৰা নাচ গান কবিতা আবৃত্তি এবোৰৰ প্ৰেক্টিসে হৈ আছে চিলড্ৰেনছ ডে কাৰণে বেছিকৈ ক্লাছ হোৱাই নাই তাকে আজি ইমান দিনৰ পৰা মানে 1 তাৰিখ মানৰ পৰা টিচাৰ ষ্টুডেন্ট সবে মিলি কৰা কষ্টখিনি আজি দেখুৱা হ'ব আৰু তাকে আজি দিনটো ভালে কুশলে পাৰ হলে হ'ল আৰু আমি জেনেৰে ভাবি থৈছো তেনেদৰে দিনটো গলে হ'ল আৰু তো এতিয়া স্কুললৈ যাবলৈ ওলাইছো অলপমান দেৰিয়ে হৈছে 8 বজাত স্কুল পাবলৈ কৈছিলে 8 বাজিব এতিয়া তো মই এতিয়া জলদি স্কুললৈ যাওঁ স্কুলত গৈ পাই দেখুৱাম বাৰু এফালে আমি আহি পাগলো আৰু এয়া আৰ্লি এতিয়া আমি দিনটো কি হয় দেখুৱাম আৰু ন আদৰ্শ জাতীয় বিদ্যালয়ত আৰম্ভণি হৈছে স্কুল দিৱসৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ আজি আমি আমাৰ লগত উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় নিমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দ আৰু সন্মানীয় মোৰ সতীৰ্থবৃন্দ আৰু আমাৰ সন্মুখত বহি থকা অসম তথা ভাৰতৰ ধৰণী স্বৰূপ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আজি হৈছে 14 নৱেম্বৰ শিশু দিৱস আপোনালোক সকলোলৈকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এফালে আমাৰ কুহি আৰু এজনী শ্ৰেষ্ঠা কি কৰিবা তোমালোকে দিহানাম গাব ইমান ধুনীয়াকৈ একেবাৰে আজি বুঢ়ী হৈ আহিছে নেকি বুঢ়ী হয় নহয় এনে ইমান কথা পতা এতিয়া ভিডিঅ'ত ক'ব পৰা নাই যে বিহু নাচোঁতে তেনেকৈ চুলিখিনি বান্ধি ল'বা দেই আমাৰ এনেকুৱা বিহু নাচিব আৰু ঢেৰ ল'ৰা ছোৱালীয়ে নাচিব গান গাব চবকে দেখাম ভালকৈ নাচিবা হেল্ল' কোৱা কুহি কোনে মেকআপ কৰি দিলে মা ইন্টাৰেকশন সেশন এটা দিছিলে প্ৰশ্ন আৰু এইফালে আমাৰ এয়া অকণমানিকেইটা গোটেইকেইটা আমাৰ মিচিং আমাৰ এয়া কি কৰিবা এতিয়া তোমালোকে এইজনী অনিতম হয় নহয় আমি এতিয়া ষ্টেজত যেতিয়া গাবা তেতিয়া ভিডিঅ' কৰিম দেই এইকেইটা আমাৰ একদম মিচিঙৰ ধুনীয়া ডেকাকেইটা মাছলাকেইটা নাই অনুসৰি এতিয়া আছে বিবেক পায়েং ৰাজ পায়েং আৰু ৰাজ পেগুৰ দ্বাৰা পৰিৱেশিত এতিয়া অনিতম আৰু অনিতম গাবৰ বাবে ছাত্ৰ তিনিওজনকে মঞ্চলৈ আহিবলৈ আহ্বান জনোৱা হ'ল এইফালে আমাৰ এইজনী প্ৰিন্সিপি আৰু বাৰ্বি কি নাচিবা আমি এযোৰ ড্ৰেছৰ পিছত এযোৰ ড্ৰেছ চেঞ্জ কৰিয়ে আছে সিহঁতি মানে গাল নাচিছে ভাগৰ লাগিছে নি ফূৰ্তি লাগিছে ন মই হম জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হম জৱাহৰলাল মই হম আজাদৰ দৰে দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাতৰে মই হম আজাদৰ দৰে মই হম জয় প্ৰকাশ নহয় কাৰুৰে দাস কৃষক বনোৱাৰ উন্নতি হাৰিম উচ্চ নিচৰ শিপা উঘালিম নিজৰ ভৰি নিজে থিয় দিম নকৰো পৰত আশ মই হম জয় প্ৰকাশ মই হম সৰুজিনী বিশ্ব বিজয়িনী সুপ্ত ভাৰত জগাই তুলি ঢালি দিম সঞ্জীৱনী মই হম সৰুজিনী মই নেতাজী সুভাষ চন্দ্ৰ পৰ্বত লংঘি সাগৰ
নামতো নবীন কামতো নবীন বীর পুত্র জননীৰ মই হম কৰ্মবীৰ মই হম দেশ ভক্ত তৰুণ ৰাম দেশৰ কাৰণে সকলো ত্যাগী যুঁজিম অবিৰাম ৰাখিম দেশৰ নাম মই হম তৰুণ ৰাম মই হম কনকলতা প্ৰাণ বলি দিওঁ উধাৰি আনিম দেশৰ স্বাধীনতা মই হম কনকলতা মই হম কুশল কোঁৱৰ নিৰ্ভীক অহিংসবীৰ সদায় উন্নতি দেশৰ কাৰণে দহৰ কাৰণে হাঁহি হেৰা ৰঙে ডিঙি চিত জৰি ল'ম মই কুশল কোঁৱৰ হ'ম ধন্যবাদ জন্মদিনটো আৰু এইফালে এজনী আমাৰ লাকি কি নাচিবা আমি আমাৰ আহো যি চিলড্ৰেন ডেটো আমি উদযাপন কৰিছোঁ তাৰ এটা আমাৰ কি আছে উদ্দেশ্য আছে এয়া নমতা বাইদেউ আমি যে ষ্টেজৰ আমাৰ বেক চাইডে উদ্দেশ্য কি আমি প্ৰিয়ংকা তেওঁলোকক ক'ত গ'লা এক নিৰাপদ পুৰা পৰিৱেশ ৰ'দটো পুৰা হেৰি হৈ গৈছে আমি ডাঙৰ অকণ দেখাই আছোঁ মই বাৰু দেখাব পৰা নাই দি প্ৰিয়ংকাই মোবাইলটো লৈ আছে তাই অকণ দেখাইছে কি দেখাইছে নাজানো এইটো কোনো মানুহৰ শিকি অহা যাদু নহয় এইটো বিজ্ঞানৰ এটা সত্য কথা যে বায়ু সকলো ঠাইতে আছে যেতিয়া মই গ্লাছটোতে ৰুমালখন ভৰাই দিছিলোঁ তেতিয়া ইয়াৰ উপৰিভাগত বায়ু আছিল সেয়েহে যেতিয়া মই পানী সুমিয়াই দিলোঁ তেতিয়া বায়ুৱে পানীখিনি সোমাবলৈ বাধা দিলে ফলত ৰুমালখন নিতি দিলে ছাত্ৰৰে প্ৰতিজন শিশুৰে এইফালে এইখিনি হৈছে আমাৰ ছোৱালী নাচনী এইখন কোৱা কিবা কোৱা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব কমেণ্ট লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব সব কৰিব সেইকেইজনী কয় ৰঙিলি পঙিলি বাই and believed that children are the future of the nation. He always advocated for children's rights for safety, health and education. I conclude by conveying my warmest wishes on Children's Day. এইফালে কেইটা বাজিলে দুটা বাজিবলৈ হ'ল আৰু এইফালে এতিয়া আমাৰ ইয়াত লাইন পাতি আছে ফেশ্বন শ্ব'ৰ কাৰণে একো ভিডিঅ' কৰিব টাইমত পোৱা নাই ষ্টেজৰ ওপৰতে আছোঁ মাজে মাজে আহি অকণমান দিবলৈ চেষ্টা কৰিছোঁ এইফালে আমাৰ আমাৰ কৰণীয়খিনি কি আমি কেনেধৰণে কৰিছোঁ তাৰ ওপৰতে আমাৰ ঘৰখন আমাৰ এইফালে এয়া আছে আমাৰ ৰীণা কি ধুনীয়াকৈ ওলাইছে এইফালে এজনী ঝৰ্ণা এইফালে এয়া অকণমানি এইফালে আছে ৰুচিমণি এয়া আমাৰ ৰেখামণি এয়া নৱ মিনিষ্টাৰ আৰু এইফালে আমাৰ বাইদেউ কেইগৰাকী আপোনালোকো যাব নেকি ফেশ্বন শ্ব' দিবলৈ যাব আমি শেষ হৈ দিয়া অঞ্চলৰ ফেশ্বন শ্ব'ৰ বাবে মই কণমানি ছাত্ৰ ছাত্ৰীসকলক মঞ্চলৈ আহিবলৈ আহ্বান জনালোঁ এয়া আমাৰ সন্মুখত আমাৰ কণমানি ছাত্ৰ ছাত্ৰী আৰু লগতে এইফালে এয়া আছে আমাৰ প্ৰিয়াংকি কি ধুনীয়া লাগিছে বা একদম মেকআপ কৰি প্ৰযুক্তিৰ কথাবিলাক অকণ নিয়াছিলোঁ এইটো বিদ্যায়তনী গীতৰ মাতটো চাগে শুনাই নাই আমাৰ অঞ্চলবিলাকত এয়া কি নাচিবা ডাঙৰকৈ অসম দেশৰ বাগিচাৰে অসম দেশৰ বাগিচাৰে এইফালে এয়া কিছুমান আমাৰ ছুপাৰচিয়েল বিলিফ অন্ধবিশ্বাস এইফালে আমি দুজনে ভাত খাব লৈছোঁ বাকী কেইজনী আগত খাইছে কেইজনীমানকৈ খাইছোঁ এইফালে এয়া ভাত মাথা বিষ দি দিয়ক
এইফালে আমাৰ ল'ৰা পাৰ্টিটো কি নাচিবা বিহু আহিছে ৰঙালী ইয়াৰ পিছতে আছে তেহেঁতৰ অকণমান দেখাম বাৰু এইকেইটা কেনেকুৱা কোৱা কিবা এটা বাইদেউ নাচিবলৈ এক্সাইটেড হৈ আছানে নাই সেইটোকে কৈ দিয়া আছো এক্সাইটেড আই এম এক্সাইটেড বাকীখিনি ক'ত গ'ল বাকীখিনি নাই বাকীখিনি নাই এইটো এইফালে আহা যুগান্ত আছিলে Google Pay for business. subscribe and like and subscribe আৰু কিবা আৰু I am excited আৰু ষ্টেজ ভাঙি দিম ন ষ্টেজ ভাঙি দিম একদম কপাই দিবা ধামাকা বেষ্ট অফ লাক থ্যাংক ইউ okay ma'am থ্যাংক ইউ আমাৰ বাইদেউগৰাকী কেনেকৈ দৌৰি আহিছে এনেকৈ বাইদেউ দৌৰি দৌৰি ফুৰে ফটো মাৰিব লাগে ফটো কৰি মাৰি লওঁ এইখিনি আমাৰ ল'ৰাখিনিৰ লগত তো আমাৰ গৈ গৈ একেবাৰে শেষ হৈছেগৈ আৰু আমিও অকণমান নাচিলোঁ ফেশ্বন শ্ব' দিলোঁ এতিয়া নাজানো ভিডিঅ' যদি কোনোবাই কৈছিলে যদি পাওঁ তেতিয়া দেখুৱাব পাৰিম আপোনালোকৰ ইউটিউবত ছাৰ এইফালে আমাৰ ছাৰ হয় ছাৰ ইউটিউবত দিম এয়া আমাৰ হেড ছাৰ হয় আমি এতিয়া শেষ কৰি ঘৰলৈ যাম আৰু ছাৰ ইউটিউবত চাব ইউটিউবত যে মোবাইলটো আহিব ন মোবাইলত আপুনি ইউটিউব এপটো খুলি আহিব মোৰ ছোৱালী ছোৱালী চাব পাৰিব তো আজি আমাৰ অনুষ্ঠানটি ইয়াতে শেষ ইমানতে সামৰণি হৈছে চিটো খালী হৈছেগৈ লাহে লাহে আৰু আমি ঘৰলৈ গৈ আৰু অলপ ৰেষ্ট ল'ম এতিয়া দিনটো ভাগৰি পৰিছোঁ আৰু কাইলৈ আমাৰ স্কুল বন্ধ দিছে আজিৰ দিনটো কাৰণে আমাৰ ছাৰহঁতলৈ ধন্যবাদ থাকিলে কাৰণ আমি আজি এইকেইদিন কিমান 1 তাৰিখ মানৰ পৰা কষ্ট কৰি 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 আজি ভাল একেবাৰে শেষ হ'ল আৰু সফলতাৰে হৈ গ'ল ইয়াতে একে পুৰা ভাষণ দিছে ইউটিউবত কিন্তু ইভাগে দিব ক'লে একো নাযাওঁ ইয়াত একে পুৰা ক'ব গ'লে কিন্তু আমাৰতো পুৰা ভিডিঅ' এইফালে এয়া আজি আমাৰ শিশু দিৱসৰ এই অনুষ্ঠানটো শেষ হৈ গ'ল চকী পুৰা খালী হৈ গ'ল মানুহ ঘূৰা ঘূৰি গ'ল এতিয়া আমিও ঘূৰা ঘূৰি যাওঁ এজনী কাৰ লগতনো কথা পাতি আছে হেল্ল' মিছ বাইদেউ কাৰ লগত কথা পাতি আছে এইফালে এয়া আমাৰ বাইদেউ কাম কৰিয়ে আছে আৰু এয়া আমাৰ অফিচ ৰুম পুৰা খালী ভিডিঅ' এটা কৰিছোঁ থেংক ইউ দেই আৰু এইফালে মই ঘৰ আহিও পাই গ'লোহি অকণমান বহি লৈছোঁ ভাবিছোঁ ভিডিঅ'টো একেবাৰে শেষ কৰি লওঁ তো আজিৰ দিনটো আমাৰ ভালে কুশলে পাৰ হ'ল আমি 1 তাৰিখৰ পৰা 14 তাৰিখ মানলৈকে টিচাৰ ষ্টুডেণ্ট চবেই মিলি কৰা কষ্টখিনি আজি একদম সুকলমে পাৰ হৈ গ'ল তো মনটো ভাল লাগিছে আৰু আমাৰ সকলোবোৰ ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ নৃত্য গীত কবিতা আবৃত্তি বক্তৃতা আৰু বিজ্ঞানৰ পৰীক্ষা মানে চববোৰ ইমান ধুনীয়াকৈ কৰি দেখুৱালে তো আমাৰ ছাত্ৰ ছাত্ৰীখিনি আৰু যাতে আগবাঢ়ি যায় আৰু এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ কিন্তু তাৰ আগতে আমি অনুষ্ঠানটো একেবাৰে শেষত আমি টিচাৰখিনিও অলপমান কিবা কৰিছিলোঁ তাকে একেবাৰে ভিডিঅ'টোৰ শেষত লগাই দিছোঁ তো চাই ল'ব আৰু এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ ধন্যবাদ